हेलो गाइस की खबर मैं भाले आसो आशा करूँ आपनालोकेও भाले आछे मोर नतुन एटा रेसिपिले स्वागतम जनालो यात आछे আজি बनाम मैं गाहरी मांस आदा নহৰু जलकिया गाहरी मांस तार पिছত बनाम আজি तिलेदी दिया गाहरी मांस तार पिछते केঁচা तिल অকমান লৈ লৈছো तिलটো যেহেতু ইতালৈকে ভজা নাই ভাজিলে দেখাম মই আপোনালোকে এয়া কেৰাহীত দিছো तिल যেতিয়ালৈকে নাফাটে তেতিয়ালৈকে ভাজি থাকিম আৰু গাহৰি মাংস বইল হ'বলৈ কুকাৰত দি দিছো এফালে দেখিছে এতিয়া এটা দুটা ফাটিলে এটা নমাবলৈ পাৰো নমাই পেলাই খুন্দিম তাৰছত ইয়াত দুটা আলু কুটি থলো আলুখিনি প্ৰথমত ফ্ৰাই কৰি লম এটো আপোনালোকে দিলেও হ'ব নিদিলেও হ'ব কিন্তু মই মাংসত আলু খাই ভাল পাওঁ সেই কাৰণে মই আলু দিছো আলু প্ৰথমতে ফ্ৰাই কৰি লৈছো प्रथम आलुखिनि धुनियाके फ्राई কৰি লম এই আলুখিনি ফ্ৰাই কৰা হল ইয়াত তেল অকনো নি দিও ইয়াত আলু ফ্ৰাই কৰা অকমান তেল থাকি গল তাতে পিয়াজ এটা কাটি দিম ইয়াত পিয়াজ অকন দিছো তেল একেবাৰে নি দিও যেহেতু গাহৰি মাংসত গম পায় একেবাৰে তেল উলাই বহুত বনোৱাৰ পাছত গাহৰি মাংসখিনি ধুনিয়াকে বইল কৰি ললো প্ৰথমতে দেখিছে এইখিনি চাওক কিমান ধুনিয়াকে বইল হল দেখিছে ইমান ধুনিয়া ধুনিয়া পিস একেবাৰে তেল দিয়া নাই গাহৰি মাংসটো এতিয়া দি দিম দেখিছে কিমান ধুনিয়াকে দিলে কুকাৰতে বইল কৰি লৈছো এতিয়া ভাজি থাকিম যেতিয়ালৈকে ৰঙচুৱা নহয় আৰু গাহৰি মাংসৰ পৰা তেল নোলায় 5 মিনিট মানৰ কাৰণে ঢাকি থম মাংসখিনি এসব কিমান ধুনিয়াকে ৰঙচুৱা হল এতিয়া ইয়াত আলুখিনিও মই এড কৰি দিলো কিন্তু দেখুৱাব নোৱাৰলো মই ভিডিওটো কৰিছিলো কিন্তু স্ক্ৰিপ্ট হৈ গৈছে গম নাপালো তিলখিনিও খিন্দিলো এটা তিলখিনি ইয়াত দি দিম গুটেখিনি নিদু তাৰে অকমান দিম আপোনালোকে তিলেৰ হৈতে গাহৰি মাংস ড্ৰাই ফ্ৰাই খাই পাইছেনে যদি পাইছে কমেন্ট কৰি জনাব এয়া চাওক কিমান ধুনিয়াকে হৈছে টেস্টি তাছত এতিয়া দিম আদা নহৰু পেষ্ট এটো মই মিক্সিত দিয়া নাই একেবাৰে খুন্দনাত খুন্দি দিছো এনেকুৱা খুন্দি দিলে ভাল লাগে ড্ৰাই ফ্ৰাইড অকল দুটা জলকিয়া দিছো আদা নহৰু অকমান গাহৰি মাংস আৰু তিল দি খালে বেলেগ সবজি নবনালে হয় কাৰণ তিলে একদম সোৱাদটো মুখৰ পৰা নিয়ে সেই কাৰণে বেলেগ সবজি নালাগে তিল আৰু গাহৰি মাংস ড্ৰাই ফ্ৰাই বহুত খাই ভাল লাগে এটা চাব পাৰে দেখিছে মাংসখিনি পুৰা ধুনিয়াকে ৰঙচুৱা হল আৰু ইমান তেল উলিয়ালে যেহেতু মই তেল অকনো দিয়া নাই তেল একেবাৰে উলাই গৈছে চাওক ইমান ধুনিয়াকে ভাজি কিমান তেল উলালে দেখিছেনে আৰু মাংসখিনি আৰু আলু কিমান ধুনিয়াকে আপোনালোকে আলু নিদিলেও হয় কিন্তু মই আলু খাই ভাল পাওঁ কাৰণে প্ৰতিটো সবজিতে দিও আৰু মাংসটো মই দিওৱে প্ৰায় সব মাংসতে এতিয়া আমাৰ মাংস ৰেডি হল এয়া মই বেলেগ একো সবজি জানা অকল মাংস দিয়ে ভাত খাম এয়া মাংস দেখিছে কিমান ধুনিয়াকে ৰং ফ্ৰাই হল এয়া তেল মাংস এতিয়া অকন গৰম ভাতত অকমান তেল দি আলু এডখৰ লগত টেষ্ট কৰি চাম আলু এডখৰ দি ভিডিওটো চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব